মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে তোমালোকলৈ মোৰ মৰম জনাই পুনৰ আজি এটি নতুন বিষয় লৈ আহিছো। আমি সকলোৱে জানো ইংৰাজীত আমি আখৰবোৰ বা বৰ্ণবোৰ আমি কেনেকৈ লিখো, ক্যাপিটেল লেটাৰ আৰু স্মল লেটাৰ দুটা ধৰণে আমি লিখিব পাৰো। আৰু ক্যাপিটেল লেটাৰ যেটো আমি লিখা হয় হেতুৰ কিছুমান নিয়ম থাকে। আহাচোন আমি নিয়মবোৰ চাও, কেতিয়া কেতিয়া ক্যাপিটেল লেটাৰ ব্যৱহাৰ কৰিব লাগে। তোমালোকে গম পাইছা ক্যাপিটেল লেটাৰ বৰফলা আখৰখিনি কথা কোৱা হৈছে। ঠিক আছে, এক নম্বৰটো চোৱা, ইয়াত কি দেখিছা বাৰু? ইয়াত মই দুটা বাক্য দিছো, চোৱাচোন। এটা হৈছে হি ইজ ৰিডিং আৰু দুই নম্বৰটো হৈছে দিস ইজ আ বুক। ঠিক আছে, বাক্য দুটাত কি দেখিছা বাৰু? এই বাক্য দুটাৰ প্ৰথম আখৰ দুটা চোৱা, এইচ আৰু টি, আৰু এইচ টি দুইটা কি হৈ আছে? ক্যাপিটেল লেটাৰ হৈ আছে। অৰ্থাৎ আমি ক'ব পাৰো যে ক্যাপিটেল লেটাৰ কোড ব্যৱহাৰ হয়, বাক্যৰ প্ৰথম আখৰটো সদায় ক্যাপিটেল লেটাৰ ব্যৱহাৰ কৰিব লাগে। ফাৰ্স্ট লেটাৰ অফ এ সেন্টেন্স শুড বি ইন ক্যাপিটেল লেটাৰ। এতিয়া দুই নম্বৰ পইণ্টটো চাম আমি। ঠিক আছে, দুই নম্বৰতে দিয়া হৈছে টুডে ইজ মানডে, আই ৱেন্ট দেয়াৰ ইন জানুৱাৰী। ঠিক আছে, ইয়াত এম আৰু জে কি হৈছে? এম এণ্ড জে আৰ ক্যাপিটেল লেটাৰ্স। আৰু আই হেতু বাক্য প্ৰথম আখৰৰ কাৰণে ক্যাপিটেল লেটাৰ হ'ল, আৰু তাৰ উপৰি কোন কেইটা হ'ল ক্যাপিটেল লেটাৰ? এম আৰু জে। মানডে আৰু জানুৱাৰী এই দুটা ক্যাপিটেল লেটাৰ হ'ল, এম আৰু জে। কিয় হ'ল বাৰু? এটো এটা ৰুল আছে, চাবা। The first letter of the names of days and months কি হয়? ক্যাপিটেল লেটাৰ হয়। অৰ্থাৎ বাৰ আৰু মাহৰ নামৰ প্ৰথম আখৰটো কি হয়? সদায় ক্যাপিটেল লেটাৰ হয়। ঠিক আছে, তোমালোকে বাৰৰ নাম জানা, মাহৰ নাম জানা। এতিয়া 3 নম্বৰ নিয়মটো চাবা। ঠিক আছে, 3 নম্বৰ নিয়মটো আমাৰ কি আহে চাওচোন। ওকে, প্ৰতিম, পিংকি, বৰা, দত্ত। ঠিক আছে, ইয়াত চাবা পি পি বি ডি আৰ ক্যাপিটেল লেটাৰ্স। এটা কি হয় বাৰু? প্ৰতিম, পিংকি এইবোৰ হৈছে মানুহৰ নাম, আৰু বৰা, দত্ত হৈছে মানুহৰ উপাধিৰ নাম, হয় নাই? এতিয়া চাবা 3 নম্বৰ নিয়মটো হৈছে the first letter of people's name and title কি হ'ব লাগে? ক্যাপিটেল লেটাৰ হ'ব লাগে। মানে মানুহৰ নাম আৰু উপাধিৰ প্ৰথম আখৰটো সদায় কি হ'ব? ক্যাপিটেল লেটাৰ হ'ব। তোমালোকে লিখোতে সদায় শুদ্ধকে লিখিবা। আমিতো লিখোৱে নিজৰ নামটো ক্যাপিটেল লেটাৰ লিখো, হয় নাই? ধৰা হ'ল তোমাৰ নামটো যেনিবা অমল গগৈ, তোমাৰ নামটো এছ টো ক্যাপিটেল লেটাৰ হ'ব শ্ৰী, অমলৰ এ ক্যাপিটেল লেটাৰ, আৰু গগৈ জি ক্যাপিটেল লেটাৰ হ'ব। ঠিক আছে, এতিয়া আমি পাই অহা শব্দকেইটা চোৱাচোন। মিষ্টাৰ বা শ্ৰী যিকোনো আমি লিখিব পাৰো। প্ৰতিম দত্ত, মিছেছ বা এছ এম টিৰ ফুল মিনিং হৈছে শ্ৰীমতী, পিংকি বৰা। ঠিক আছে, ইয়াত দেখিলানে বাৰু? পি আৰু ডি ক্যাপিটেল, পি আৰু বি ক্যাপিটেল লেটাৰ। ঠিক আছে, পাৰিবা তোমালোকে নিশ্চয়, একেবাৰে উজু হয়। আকৌ ইংৰাজীত কিছুমান আৰু নিয়ম আছে, যিবোৰ নিয়মৰ কাৰণে আমি ক্যাপিটেল লেটাৰ ব্যৱহাৰ কৰিবলগীয়া হয়। আহাচোন আমি 4 নম্বৰ নিয়মটো চাওঁ। ঠিক আছে, 4 নম্বৰতে চাওঁ আমি কি দিছে ইয়াত? লণ্ডন, ইণ্ডিয়া, যোৰহাট। বৰ ধুনীয়া নাম, লণ্ডন, ইণ্ডিয়া, যোৰহাট। তোমালোকে ধৰি পাইছানে বাৰু এইকেইটা কিহৰ নাম হয় বাৰু? একোখন ঠাইৰ নাম হয়, হয় নাই? লণ্ডন এখন দেশৰ নাম, ইণ্ডিয়া এখন দেশৰ নাম, যোৰহাট এখন জিলাৰ নাম বা একোখন ঠাইৰ নাম বুলি ক'ব পাৰো আমি। ইয়াত কি হৈছে? লণ্ডনৰ এল, ইণ্ডিয়াৰ আই, যোৰহাটৰ জে কি হৈছে? ক্যাপিটেল লেটাৰ হৈছে। এল আই জে আৰ ক্যাপিটেল লেটাৰ্স। দেখিছা তোমালোকে? গতিকে আমি ক'ব পাৰো the first letter of the names of places কি হ'ব লাগে? ক্যাপিটেল লেটাৰ ইন ক্যাপিটেল লেটাৰ্স বা ক্যাপিটেল লেটাৰ হ'ব লাগে। অৰ্থাৎ ঠাইৰ নামৰ প্ৰথম আখৰটো সদায় কি হ'ব? ক্যাপিটেল লেটাৰ হ'ব। ঠাই বুলি কওঁতে তোমালোকৰ গাঁৱৰ নামো হ'ব পাৰে, তোমালোকৰ থকা এলেকাটোৰ নামো হ'ব পাৰে, যিয়ে নহওক মানে সেই ঠাইডোখৰৰ নামটো সদায় আমি লিখোতে ইংৰাজীত কিহত লিখিব লাগিব? প্ৰথম আখৰটো সদায় ক্যাপিটেল লেটাৰ লিখিব লাগিব। ঠিক আছে, তোমালোকে নিশ্চয় পাইছা। আমি লিখোৱে নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম লিখোতে দ্য নেম অফ আৱাৰ ডিষ্ট্ৰিক্ট ইজ, ধৰা হ'ল যোৰহাট বা শিৱসাগৰ লিখো, তেতিয়া আমি প্ৰথম লেটাৰটো সদায় ক্যাপিটেল লেটাৰ লিখো, হয়নে? এতিয়া চাওঁ 5 নম্বৰ নিয়মটো কি দিছে আমাক। নম্বৰ 5,
ইয়াত চোৱা এটা বাক্য দিছে what can I do he and I went to the market বা ধুনীয়া বাক্য দুটা দিলে এটা চাবা বাক্য দুটাত কি হৈছে আমি দেখিছো I যেটো লেটাৰ আছে হেতু মাজত বহিছে যদিও কি হৈছে ক্যাপিটাল লেটাৰ হৈছে হয়নে এটা কিয় হয় বাৰু ইয়াত দিছে চোৱা the letter I always in capital form when it is alone in a sentence অৰ্থাৎ বাক্যৰ মাজত যেতিয়া I লেটাৰটো অকলহৰীয়াকৈ বহাবলগীয়া হয় তেতিয়া কি হ'ব লাগে হেতু ক্যাপিটাল লেটাৰ বহাব লাগে তোমালোকে pronoun বিষয়ে পঢ়িলে গম পাবা এটো এটা হৈছে পাৰ্সোনাল pronoun ঠিক আছে আৰু পাৰ্সোনাল pronoun হিচাপে I লেটাৰটো আমি বাক্যৰ মাজত লিখোতে সদায় কি লিখিব লাগে ক্যাপিটাল লেটাৰ লিখিব লাগে এটা নম্বৰ 6 টো চাম আমি ওকে নাম্বাৰ 6 নম্বৰ যেটো নিয়মটো দিয়াৰ আগতে এটা আমাক নিশ্চয় কি দিছে ইয়াত কিবা এটা দিছে চোৱাচোন হিন্দুইজম বুদ্ধিজম শিখিজম ওকে হিন্দুইজম হিন্দু বুদ্ধিজম বুদ্ধ কথা বুদ্ধিষ্ট কথা কৈছে শিখিজম মানে শিখ ধৰ্ম আসলতে এই তিনিটা হৈছে ধৰ্মৰ নাম আৰু ইয়াত কি হৈছে প্ৰথমৰ আখৰ কেইটা ক্যাপিটাল লেটাৰ হৈ আছে অৰ্থাৎ the first letter of the names of religions অৰ্থাৎ ধৰ্মৰ প্ৰথমৰ আখৰটো কি হয় যিকোনো ধৰ্মৰ প্ৰথমৰ আখৰটো সদায় ক্যাপিটাল লেটাৰত লিখিব লাগে গতিকে এই কথাটো সদায় মনত ৰাখিবা আকৌ চাবা 7 নম্বৰটো দিছে আমাক ইংৰাজীত এনেকুৱা ধৰণৰ বহুত আমি নিয়ম পাম আমি চাই গৈ আছো এতিয়া 7 নম্বৰত কি দিছে চাও the Himalayas the Kanchenjunga ঠিক আছে নাম শুনিছা নিশ্চয় হিমালয় পৰ্বতটোৰ কথা কৈছে কাঞ্চনজংঘা পৰ্বতটোৰ কথা কৈছে হয়নে ইয়াত দেখিছানে H আৰু K ক্যাপিটাল H আৰু K কি হৈ আছে ক্যাপিটাল লেটাৰত আছে গতিকে আমি অনুধাৱন কৰিব পাৰিছো চাগে কিয় দিছে এটো অৰ্থাৎ আমি ক'ব পাৰো the first letter of the names of mountains পৰ্বত পাহাৰৰ যেতিয়া নাম আমি লিখো তেতিয়া তাৰ ফাৰ্স্ট লেটাৰটো কি হ'ব ক্যাপিটাল লেটাৰ হ'ব পৰ্বত শ্ৰেণী নামৰ প্ৰথম আখৰটো ক্যাপিটাল লেটাৰ হ'ব আৰু নম্বৰ 8 দিছে নম্বৰ 8 নম্বৰ নিয়মটো চাম এতিয়া ঠিক আছে ভাল লাগিছে তোমালোকৰ লগত 8 নম্বৰ নিয়মটো দিছে সাবাসুন দিব এতিয়া the Brahmaputra the Dikho the Ganga okay the Brahmaputra নদী কথা কৈছে the Dikho গম পাইছে the Ganga ইয়াত কি হৈছে B D G অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ B Dikhor D গংগাৰ G কি হৈছে ক্যাপিটাল লেটাৰ হৈছে অৰ্থাৎ the first letter of the names of rivers নদীৰ নামৰ প্ৰথম আখৰটো নদ বা নদীৰ নামৰ প্ৰথম আখৰটো কি হয় সদায় ক্যাপিটাল লেটাৰ হয় আমি যিকোনো নদীৰ নাম লিখোতে সদায় ক্যাপিটাল লেটাৰ প্ৰথমে ব্যৱহাৰ কৰিব লাগিব ঠিক আছে যিকোনো নদীৰ নাম লিখোতে তোমালোকে এই কথাটো সদায় মনত ৰাখিবা আমাৰ জেনকা নদীয়ে নহওক যিকোনো সৰু ডাঙৰ বুলি কথা নাই যিকোনো নদীৰ নাম যেতিয়া আমি লিখিবলৈ লওঁ তেতিয়া প্ৰথমে যেটো আখৰ লিখিম সেই আখৰটো সদায় ক্যাপিটাল লেটাৰ হ'ব নম্বৰ 9 ত কি দিছে চাও হা নম্বৰ 9 ত দিছে নম্বৰ 9 ত দিছে চাবা the Pacific Ocean the Arabian Sea Pacific Ocean বুলি কোনতে ধৰিব পাৰিছা সকে Pacificৰ P ক্যাপিটাল হৈছে Oceanৰ O ক্যাপিটাল হৈছে the Arabian Sea A ক্যাপিটাল হৈছে C ৰ S ক্যাপিটাল হৈছে Pacific হৈছে প্ৰশান্ত মহাসাগৰৰ কথা কৈছে Arabian সাগৰ অৰ্থাৎ আৰব সাগৰৰ কথা কৈছে গতিকে ইয়াৰ পৰা আমি কি বুজিব পাৰো বাৰু ইয়াৰ পৰা আমি বুজিব পাৰো যে the first letter of the names of sea and ocean মানে প্ৰথম আখৰটো কি কোনটোৰ প্ৰথম আখৰ C বা ocean C আৰু ocean অৰ্থাৎ সাগৰ আৰু মহাসাগৰৰ নামৰ প্ৰথম আখৰটো সদায় কি হ'ব ক্যাপিটাল লেটাৰ হ'ব যিকোনো সাগৰ বা মহাসাগৰ আমাৰ মহাসাগৰ কেইখন আছে আমি জানো নিশ্চয় সাগৰো আমি বিভিন্ন ধৰণৰ সাগৰৰ নাম আছে সেই সাগৰৰ নামবোৰ লিখোতে কি হ'ব প্ৰথম আখৰটো সদায় ক্যাপিটাল লেটাৰত লিখিব লাগিব হেতু হৈছে ক্যাপিটাল লেটাৰ ব্যৱহাৰ কৰাৰ নিয়ম 10 নম্বৰটো চাম এতিয়া
Number 10. The Assam Tribune, the Doinik Janambhumi. ঠিক আছে The Assam Tribune, the Doinik Janambhumi কওঁতে একেখন হৈছে The Assam Tribune A to capital T capital Doinik Janambhumi D capital J capital একেখন কি বাৰু তোমালোকে নিশ্চয় জানা এখন হৈছে আমাৰ দৈনিক বাতৰি কাকত হয়নে গতিকে বাতৰি কাকতৰ নামবোৰ লিখোতে তাৰ প্ৰথম আখৰবোৰ কি হ'ব ক্যাপিটাল লেটাৰ লিখিব লাগিব চাবা এতিয়া যিকোনো বাতৰি কাকত হওক যিকোনো ধৰণৰ যিমান বিলাক বাতৰি কাকত আছে সেই বাতৰি কাকত বিলাকৰ নামবোৰ লিখোতে সদায় প্ৰথম আখৰটো ক্যাপিটাল লেটাৰ ব্যৱহাৰ কৰিব লাগে এটো দিছে ইউজ এ ক্যাপিটাল লেটাৰ ফৰ দা টাইটেল অফ এ নিউজপেপাৰ এখন নিউজপেপাৰৰ যেতিয়া টাইটেল লিখা হয় তেতিয়া প্ৰথম আখৰটো কি হ'ব লাগে ক্যাপিটাল লেটাৰ ব্যৱহাৰ কৰিব লাগে ঠিক আছে অৰ্থাৎ বাতৰি কাকতৰ নামৰ প্ৰথম আখৰ ইয়াত দিছে ইয়াৰ পাছত কি আছে চাও আমি Number 11 The Tolatal Ghor The Shivadol ঠিক আছে তলাতল ঘৰ বুলি কওঁতে তোমালোকে শুনিছা নিশ্চয় তলাতল ঘৰ কাক কোৱা হৈছে The Shivadol শিৱদলৰ কথা কোৱা হৈছে আৰু ইয়াৰ কি হৈছে তলাতল ঘৰ কওঁতে T capital G capital হৈছে আৰু শিৱদল কওঁতে S capital আৰু D capital হৈছে হয়নে এইকেইটা হৈছে আমাৰ ঐতিহ্যপূৰ্ণ কিছুমান কীৰ্তিচিহ্নৰ নাম হয়নে তেনেকুৱা ধৰণৰ যিমান বিলাক কীৰ্তিচিহ্ন আছে আমাৰ ৰাজ্যতে হওক বা দেশখনতে হওক বা আমাৰ গোটেই পৃথিৱীতে হওক তেতিয়া কি হয় ইউজ আ ক্যাপিটাল লেটাৰ ফৰ দা নেমস অফ হিষ্টৰিকেল মনুমেন্টছ অৰ্থাৎ পৌৰাণিক কীৰ্তিচিহ্নৰ নামৰ প্ৰথম আখৰটোত কি কৰিবলৈ কৈছে ক্যাপিটাল লেটাৰ ব্যৱহাৰ কৰিবলৈ কৈছে যিকোনো ধৰণৰ কীৰ্তিচিহ্নৰ নাম লিখোতে আমি প্ৰথম আখৰটো সদায় কি লিখিব লাগিব ক্যাপিটাল লেটাৰ ব্যৱহাৰ কৰি লিখিব লাগিব তোমালোকে নিশ্চয় গম পাইছা 12 নম্বৰত কি দিছে বাৰু নাম্বাৰ 12 সোয়া B ফুল ষ্টপ A ফুল ষ্টপ আছে M ফুল ষ্টপ A ফুল ষ্টপ অৰ্থাৎ এইটা কি বাৰু BA মই BA পাস কৰিলো অৰ্থাৎ ব্যাচেলৰ অফ আৰ্টস বা মাষ্টাৰ্স অফ আৰ্টস এনেকৈ বুলি যে কোৱা হয় এইটা হৈছে শৰ্ট ফৰ্ম বা এব্ৰিভিয়েশন বুলি কোৱা হয় ইংৰাজীত এখিনিক অসমীয়াত কোৱা হয় সংক্ষিপ্ত ৰূপ যেতিয়া এনেকৈ সংক্ষিপ্ত ৰূপত লিখিব লগিয়া হয় তেতিয়া কি কৰিব লগিয়া হয় এটা দিছে সোয়া some abbreviations are written in capital letters কিছুমান ইংৰাজী কিছুমান সংক্ষিপ্ত ৰূপত ক্যাপিটাল লেটাৰ ব্যৱহাৰ কৰা হয় কিছুমান বুলি কোৱা হৈছে আসলতে সকলোতে কিতাবা নহব পাৰে যেনেকৈ ETC লিখো আমি শৰ্ট ফৰ্মত তাত কিন্তু আমাৰ ক্যাপিটাল লেটাৰ ব্যৱহাৰ নহয় ETC তো এটসেট্ৰা বুজায় গতিকে কিছুমান সংক্ষিপ্ত ৰূপত আমি কি কৰিব লগিয়া হয় ক্যাপিটাল লেটাৰ আমি ব্যৱহাৰ কৰা হয় যেনেকৈ BA MA আমি যেনেকৈ এটা পালো ঠিক আছে তোমালোকে ইতিমধ্যে গুটেখিনি পালাই এতিয়া তোমালোকৰ প্ৰেক্টিছৰ কাৰণে এটা দিছে চোৱাচোন one দিছে he is a teacher my mother is reading he and I always go to school he is an MA the Dikho is a river I live in Shivsagar the Assam Tribune is a daily newspaper today is Sunday his name is Sri Amar Gogoi Bardosila comes in spring season ঠিক আছে এইটা তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা আৰু সাবা তোমালোকে ভিডিওটো পুনৰ তোমালোকে ৰিপিট কৰি চাবা যদি কিবা অসুবিধা পোৱা আৰু এই প্ৰেক্টিছ গিটা যদি তোমালোকে কৰিব পাৰা তাহলে গম পাবা যে তোমালোকে কোট ক্যাপিটাল লেটাৰ ব্যৱহাৰ কৰিব পাৰি ইতিমধ্যে তোমালোকে জানিব পাৰিছা বা তোমালোকে গম পাইছা ঠিক আছে আজি ভিডিওটো ইমানলৈ আছিল আৰু মই পুনৰবাৰ তোমালোকলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছো মোৰ মৰম জনাইছো এই বন্ধৰ কেইদিন তোমালোকে ধুনীয়াকৈ থাকা ঘৰত ভালদৰে থাকা কুশলে থাকা আৰু তোমালোকে নিজৰ পঢ়াৰৰ যত্ন লোৱা ইয়াকে কৈ মোৰ আজি ভিডিওটি ইমানতে সামৰণি মাৰিছো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত নতুন ভিডিওৰ সৈতে তোমালোকৰ লগত পুনৰ মিলিত হ'ম ধন্যবাদ